আজি আমি ইয়াত হেঙাল মিউজিয়ামলৈ আহিছোঁ। এয়া মোৰ লগত ৰাজলক্ষ্মী আছে, তাৰপৰা আমাৰ সেয়া ফটো মাৰি আছে পূৰা। আজি মানুহ বেছিকৈ নাই সিমান, আমিখিনি আহিছোঁ। টিকেট কাটিলোঁ 50 টকাকৈ ল'লে। দেখিবলৈ খুব ভাল লাগিছে, এটা সুন্দৰ পৰিৱেশ। ৰাস্তাটো আজি কমকৈ ভিৰ, আমি স্কুটি লৈয়ে গোটেইকেইজনী ওলালোঁ ইমান দূৰৰ পৰা লাহে লাহে। তাৰপৰা এয়া অকলে ফটো মাৰি মেলি বিজি। আমিও এতিয়া ফটো মাৰিম, আকৌ আমি ভিতৰলৈ গ'লে আমি ভিতৰ মুহূৰ্তখিনি দেখা কিবা এটা কৰি এয়া আমি বৰ্তমান সোমাইছোঁ। এয়া ভিতৰৰ পৰিৱেশ। এইখিনি সকলোৱে যিহেতু দেখা পাইছে, তথাপিতো আমি আহিছোঁ নতুনকৈ, আজি আমি প্ৰথম দেখিছোঁ, সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটাকে কৰি দিওঁ। এয়া আপোনালোক সকলোৱে দেখা পাইছে বাঁহৰ কাঠিৰে নিৰ্মিত কিছুমান সু-সজ্জা, আৰু ইয়াত বিভিন্ন ধৰণৰ মুখা লগাই থোৱা আছে। সকলোৱে ফটোতে দেখিছেই চাগে, সকলোৱে এইখিনিতে ফটো মাৰি মানে দিয়েই। আৰু আমি এতিয়া ফাৰ্ষ্ট ফ্ল'ৰলৈ গৈছোঁ, আৰু ইয়াৰ পিছতে আমি ফাৰ্ষ্ট ফ্ল'ৰৰ পৰিৱেশ আপোনালোকৰ আগত দেখাম। এয়া আমি ফাৰ্ষ্ট ফ্ল'ৰত আহি উপস্থিত হৈছোঁহি। ইয়াৰ পৰিৱেশখিনিও খুব সুন্দৰ। সেইফালে দেখা পাইছে সেয়া চেপা লগাই থোৱা আছে, আৰু এয়া আপোনালোকে শ্ৰীমন্ত শংকৰদেৱৰ কিছুমান কলাকৃষ্টি বাঁহৰ কাঠিৰে নিৰ্মাণ কৰি থৈছে, আৰু এয়া নৰাৰে বেৰ সদৃশ কিছুমান ধুনীয়া মানে সু-সজ্জা আপোনালোকে দেখা পাইছে। আৰু এই যি প্ৰৱেশদ্বাৰ বুলি লিখি থোৱা আছে, সেইফালে মোবাইল নিবলৈ এলাও নহয়, সেইকাৰণে মোবাইলটো নিয়া নহ'লে আৰু ইয়াকে কৰিলোঁ। আপোনালোক নিজেই গ'লে হয়তো দেখা পাব, খুব সুন্দৰ পৰিৱেশ। আৰু গাঁৱলীয়া জীৱনৰ, অসমৰ এখন গাঁৱলীয়া জীৱনৰ এক সুন্দৰ প্ৰতিচ্ছবি তাত দাঙি ধৰিছে। আৰু ইয়াৰ ওপৰৰ পৰা আমি তললৈ যদি চাওঁ, তলৰ গ্ৰাউণ্ড ফ্ল'ৰলৈ, তেতিয়া দেখা পাব তেনেকুৱা এটা দৃশ্য আমাৰ চকুৰ আগত ভাহি উঠে। এয়া আৰু ইয়াৰ পিছতে আমি তললৈ আহি পেলানি হৰৰ হাউচৰ ফালে গতি কৰিছোঁ। ইয়াত যে কিবা ভূতৰ হেৰি এটা আছিলে, ক'ত বাৰু পাৰি নাযাব? টিকেটকেইটা আমাৰ লৈ থ'লে নহয়। অঁ, কেইটকাকৈ লয় বাৰু? অঁ হ'ব, আমি সুধি আহোঁ। অঁ, সেয়া আমি ভূতৰ কথা সুধিবলৈ গৈছিলোঁ। সিহঁতি কৈছিলে ভূতৰ বাংলাটো বোলে চাই আহোঁগৈ, কিন্তু 80 টকাকৈ হ'ল কাৰণে এতিয়া নাযাওঁ বুলিও কৈছে, সেইকাৰণে আমি বাহিৰলৈকে আহিছোঁ। এয়া বাহিৰৰ দৃশ্য সকলোৱে দেখিছে, তথাপিতো মই প্ৰথম আহিছোঁ কাৰণে আৰু সেয়া সকলোৱে খেলিছে, আপোনালোক আহিলেও খেলিব পাৰিব। এয়া পাৰ্ক সদৃশ কিছু দৃশ্য, দোলনা আছে, বিভিন্ন ধৰণৰ খেলা সামগ্ৰী আছে। আমি খুব ফূৰ্তি কৰিলোঁ তাত সেইদিনা গোটেইকেইজনীয়ে মিলি। ইমান দিনৰ পিছত ওলাই গৈছোঁ, ভাল লাগিলে। আপোনালোকো আহিব বুলি কামনা কৰিলোঁ।
খুব মানে ওচৰৰ এখন ঠাই বুলি ক'ব লাগিব, যিহেতু যোৰহাটৰ নৰালীয়েদিনে হৈ ঢলি পোৱাৰ আগত বাওঁহাতেদিনে যিটো ৰাস্তা যায় সেইফালেদিনে গ'লেই আকৌ বাওঁফালেই আপোনালোকে এই ঠেঙাল মিউজিয়াম দেখা পাব। 50 টকা লয় সোমাওঁতে, আৰু যিহেতু হৰৰ হাউচ তাত 80 টকাকৈ লয়। সেইটো আপোনালোকে চোৱা নোচোৱা সেইটো নিজৰ ইচ্ছা, আমি নোসোমালোঁ যিহেতু 80 টকাকৈ গোটেইকেইজনে নিদিওঁ বুলি কোৱাৰ কাৰণে। আৰু বাকী আপোনালোক আহিব, ইমান ওচৰৰ জেগা, বহুখিনি অলৰেডি আহিছেই, বাট যিখিনি আহিবলৈ আছে আহিব পাৰে। আমাৰ ঘৰৰ ওচৰৰ পৰা সিমান দূৰত নহয় কাৰণে তথাপিতো আমি যোৱা দেৰিহে হ'ল, গ'লোঁ আৰু এদিন চাই আহিলোঁগৈ, ভাল লাগিলে। আৰু এয়া দেখিয়ে পাইছে যিহেতু ইমান ধুনীয়া সুন্দৰ পৰিৱেশ, ইমান চাফা, যিহেতু মই সেইটো আচৰিত পালোঁ যে মানুহখিনিয়ে ইমান চাফা কৰি ৰাখিছে। তাত চেণ্ডেল পিন্ধি সোমাই যাবলৈ দিয়াৰ পাছতো ইমানখিনি চাফা হৈ আছে। কিন্তু আমাৰ তেনেকুৱা চাফা জেগা মই দেখাই নাই সঁচাকৈ ক'বলৈ গ'লে। বাকীও যোৰহাটত বহুত প্লেচ আছে, কিন্তু এনেদৰে চাফা কৰি থৈ নাযায়। ক'ৰবাত কিবা প্লাষ্টিকৰ টুকুৰা পৰা ধৰি বহুত থাকে, বাট ইয়াত তেনেকুৱা একো নাই। বহুত ধুনীয়া জেগা, আহিব। সেউজীয়া, গোটেই সেউজীয়া, ফুলে ফলে একদম ভৰি আছে। কেণ্টিন এখনো আছে ইয়াত, খাবলৈ নিজৰ ইচ্ছাত খাব পাৰিব। সকলো আহিব, আমি কেণ্টিনখন ইয়াৰ পিছতে দেখাম, সকলোৱে দেখা পাব। আৰু ধন্যবাদ থাকিলে আপোনালোকে আমাৰ চেনেলটো ভিডিঅ'খিনি উপভোগ কৰাৰ বাবে। আশা কৰোঁ ভৱিষ্যতলৈও যাতে আমাৰ এই ভিডিঅ'সমূহ আপোনালোকে আঁকোৱালি লয়। আৰু ভিডিঅ'টো অলপ আছে, সকলোৱে সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। এয়া কেণ্টিনখন, কেণ্টিন মানে হোটেলেই কয় নে কেণ্টিনেই কয় আৰু নাজানো, বাট ইয়াত খাবহি পাৰিব আপোনালোকে। আমি পিছে কেণ্টিনত খোৱা নাছিলোঁ, আগত যিখন মেগী ফটো দিছিলোঁ সেইখন আমি ৰাজলক্ষ্মীহঁতৰ ঘৰত গোটেইকেইজনী আহি বনাইহে খাইছিলোঁহি। আৰু আমি এতিয়া ওলাই আহিলোঁ, এয়া বাহিৰৰ পৰিৱেশ আৰু বাহিৰৰ পৰা গেটৰ পাৰ হৈ পেলাই গেট দুখন আছে দেই, প্ৰথমখন নহয়, ছেকেণ্ডখন এদিনে সোমাব। চিকিউৰিটি থাকেই তাত, দেখা পাবই। গোটেইদিনে আহি ওলাই আহিছোঁ, তাৰপৰা আমি স্কুটি ল'ম আৰু গোটেইকেইজনীয়ে, আৰু তাৰপিছত ঘৰলৈ যামগৈ। সেয়াই, ধন্যবাদ থাকিল আজি ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে। ধন্যবাদ। এতিয়া আমি যাবলৈ ওলাই আছোঁ গোটেইকেইজনীয়ে, স্কুটি লৈ আহিছিলোঁ, এতিয়া যাওঁগৈ আৰু। দিনটো ফুৰিলোঁ, 3-4মান বাজি গ'লগৈ। গোটেই দিনটো ফুৰি, বহুত ধুনীয়া জেগা, আপোনালোক আহিব। আমি এতিয়া যাওঁ আৰু গাড়ী লৈ, তাৰপৰা ৰাস্তা পৰিৱেশ মোৰ লগৰজনীয়ে দেখাই যাব।